हेलो फ्रेंड्स आशा करूँ सकलोৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো ফ্ৰেন্ডছ আজি মই আপোনালোকক কম আপুনি আপোনাৰ মোবাইলত থকা কিবৰ্ডত সম্পূৰ্ণ ইংৰাজীত লিখিব আৰু সেইসমূহ কেনেকৈ সম্পূৰ্ণ শুদ্ধ অসমীয়া ৰূপত ট্ৰান্সলেট হৈ যায়। তো ফ্ৰেন্ডছ সাধাৰণতে আমাৰ কিছুমান ভুল হৈ থাকে। আমি যেতিয়া কাৰোবালৈ SMS কৰোঁ তেতিয়া আমাৰ কি হয়, আমি যেতিয়া এটা শব্দ অসমীয়ালৈ লিখিব বিচাৰোঁ তেতিয়া কি হয়, এটা শব্দৰ ভিতৰত সোমাই থকা প্ৰত্যেকটো আখৰে আমাৰ লিখিব লাগে। তো ফ্ৰেন্ডছ তেনেকৈ লিখিও আমাৰ কিছুমান ভুল হয় শব্দটোৰ মাজত। তো ফ্ৰেন্ডছ আজি মই আপোনালোকক এনেকুৱা কিছুমান টিপছ ক'ম। সেই টিপছসমূহ আপুনি যদি ফ'ল' কৰে তেনেহ'লে আপুনি খুব কম সময়ত অধিক শব্দ লিখিব পাৰিব। তো এই এপছটো আপোনাৰ স্ক্ৰীনত শ্ব' নকৰিব। এই এপছটো হাইড হৈ থাকিব। যেতিয়া আপুনি এই এপছটো ইউজ কৰিব তেতিয়া আপুনি এই এপছটোৰ কথা গম পাব। তো ফ্ৰেন্ডছ চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। তো ফ্ৰেন্ডছ মই এতিয়া মোৰ মোবাইলৰ ছেটিঙলৈ আহি গৈছোঁ। তো মই এতিয়া ক্লিক কৰিম এডিশ্যনেল ছেটিং। তো ফ্ৰেন্ডছ ইয়াত চাওক, ইয়াত লিখা আছে লেংগুৱেজ ইনপুট, ইয়াত ক্লিক কৰিছোঁ। এতিয়া মই ক্লিক কৰিম কাৰেণ্ট কিবোৰ্ড, চুজ কিবোৰ্ড। তো ফ্ৰেন্ডছ চাওক ইয়াত দুটা কিবোৰ্ড দেখা দিছে। এইটো হৈছে মই মাত্ৰ যিটো কিবোৰ্ড ইনষ্টল কৰিছোঁ এইটো, আৰু এইটো হৈছে মোবাইলৰ লগত থকা কিবোৰ্ডটো। তো ফ্ৰেন্ডছ মই এতিয়া দুইটা কিবোৰ্ড অন কৰি ৰাখিছোঁ, আপুনিও দুইটা কিবোৰ্ড অন কৰি ৰাখিব। ফ্ৰেন্ডছ মই এতিয়া বেক কৰিছোঁ। চাওক ইয়াত লিখা আছে জিবোৰ্ড। আপুনি ইয়াত সোমাই ইয়াত ক্লিক কৰিব লেংগুৱেজত। ইয়াত ক্লিক কৰি পেলাই আপুনি ইয়াত চাব যে লিখা আছে এড কিবোৰ্ড। তো আপুনি ইয়াত ক্লিক কৰিব। তো ফ্ৰেন্ডছ ইয়াত সোমাই যোৱাৰ লগে লগে ইয়াত চাব যে ভাষাসমূহ ইয়াত আহি গৈছে। আপুনি যিটো ভাষা ইয়াত লিখিব বিচাৰে সেই ভাষাটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো ফ্ৰেন্ডছ মই ইয়াত চিলেক্ট কৰিম আছামিজ ইণ্ডিয়া আৰু চিলেক্ট কৰিম আছামিজ। চাওক ইয়াত লিখা আছে আছামিজ লেটিন, আছামিজ ইণ্ডিয়া। তো ফ্ৰেন্ডছ মই এতিয়া বেক কৰিছোঁ। তো ফ্ৰেন্ডছ মই এতিয়া ক্লিক কৰিছোঁ প্ৰেফাৰেঞ্চেছ। তো ইয়াত মই ভাৰ্বেট অন কি প্ৰেছ মই এইটো অন কৰি ৰাখিছোঁ। এতিয়া মই ক্লিক কৰিছোঁ থিমত। চাওক ইয়াত বহুতো থিম আছে। আপুনি যদি ইয়াৰ পৰা এটা থিম আপোনাৰ গুগল কিবৰ্ডৰ বেকগ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। তো ফ্ৰেন্ডছ মই এতিয়া বেক কৰিছোঁ। মই এতিয়া ক্লিক কৰিছোঁ টেক্সট কাৰেকশ্যন। তো এইটোৱে হৈছে মেইন বস্তু। তো ফ্ৰেন্ডছ ইয়াত আপুনি কি কৰিব চাওক, মই ইয়াত শ্ব' ছাজেশ্যন ট্ৰিপ এইটো অন কৰি ৰাখিছোঁ, এইটো অন কৰি ৰাখিছোঁ, এইটো অন কৰিছোঁ, এইটো অন কৰি ৰাখিছোঁ, এইটো অন কৰি ৰাখিছোঁ। আৰু চাওক ইয়াত লিখা আছে অটো কাৰেকশ্যন, এইটো অন কৰি ৰাখিছোঁ। তো ফ্ৰেন্ডছ এই অপশ্যনসমূহ আপুনি অন কৰি ৰাখিব। তো মই এতিয়া বেক কৰিছোঁ। তো ফ্ৰেন্ডছ মই এতিয়া কিবৰ্ডলৈ আহি গৈছোঁ। মই এতিয়া এই স্পেচত প্ৰেছ কৰি ধৰি ৰাখিম। তো আপুনি চাই থাকিব। চাওক ইয়াত আছে আছামিজ লেটিন, আছামিজ ইণ্ডিয়া, আছামিজ লেটিন। তো ফ্ৰেন্ডছ আছামিজ লেটিন শব্দটো মই ডাবল চিলেক্ট কৰিছিলোঁ, সেইকাৰণে ইয়াত ডাবলকৈ আহি গৈছে। তো ফ্ৰেন্ডছ কোনো কথা নহয়। তো ফ্ৰেন্ডছ মই প্ৰথমতে আছামিজ লেটিনটো ইয়াত ইউজ কৰিছোঁ। ফ্ৰেন্ডছ এটা কথা মন কৰিব, যদি আপুনি সেই এক্সট্ৰা জিবোৰ্ডটো নলয় তেনেহ'লে আপুনি
ইয়াত প্ৰেছ কৰি ধৰি ৰাখিলে কোনো লেংগুৱেজ ইয়াৰ পৰা ওলাই নাহিব। তো ফ্ৰেণ্ডছ মই ইয়াত এতিয়া কিবা কিবি লিখিম, তো আপুনি চাই থাকিব। মই ইয়াত লিখিম যে অসম চাহৰ বাবে বিখ্যাত। চাওক মই ইয়াত অসম লিখাৰ লগে লগে কি আহি গৈছে, অসম, অসম, অসমলৈ চাহৰ বাবে বিখ্যাত। চাওক মই ইয়াত এতিয়ালৈকে বিখ্যাত লিখাই নাই, তো ইয়াত আহি গৈছে বিখ্যাত। তো ফ্ৰেণ্ডছ এনেকৈ আপুনি খুব কম সময়ত বহুতো শব্দ লিখিব পাৰে। তো ফ্ৰেণ্ডছ মই এতিয়া আছামিজ ইণ্ডিয়া যিটো চিলেক্ট কৰিছিলোঁ সেই ভাষাটো মই এতিয়া ব্যৱহাৰ কৰিছোঁ, চাই থাকিব। আছামিজ ইণ্ডিয়া। তো মই এতিয়া ইয়াত লিখিম সত্যৰ সদায় জয়। চাওক মই ইয়াত সত্য লিখাৰ লগে লগে ইয়াত সত্যৰ আহি গৈছে, সত্য। চাওক মই ইয়াত সদায় লিখাই নাই, কিন্তু ইয়াত সদায় আহি গৈছে, সদায় জয়। চাইছে মই ইয়াত জয় লিখাই নাই, কিন্তু ইয়াত জয় আহি গৈছে। মই ইয়াত আৰু লিখিম আমি অসমীয়া। চাওক মই ইয়াত আমি লিখিছোঁ আৰু ইয়াত অসমীয়া আহি গৈছে। তো ফ্ৰেণ্ডছ মোৰ এই টিপছসমূহ যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে আপুনি ভিডিঅ'টো এটা লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই নতুন আপডেট দিয়াৰ লগে লগে আপুনি অতি সোনকালে পাব পাৰে।